কি খালে গোটেই নিশা লিংগ থিয় হৈ থাকে? উত্তৰ শিলাজিৎ কেপচুল খালে। কোনটো পজিশ্যনত কৰিলে ছোৱালীয়ে আনন্দত চিঞৰে? উত্তৰ ইগলৰ পজিশ্যনত কৰিলে ছোৱালীয়ে আনন্দত চিঞৰে। লিংগৰ আগটোত কি লগাই কৰিলে বহুত সময় কৰিব পৰা যায়? উত্তৰ কপৌ লগাই কৰিলে বহুত সময় কৰিব পৰা যায়। এদিনত ৪-৫ বাৰ কৰিলে কাৰ বেছি ক্ষতি হয়, ল'ৰা নে ছোৱালী? উত্তৰ ল'ৰা বেছি ক্ষতি হয়। ছোৱালীৰ তলৰ ফুটাটো কিমান দৈৰ্ঘ্য? উত্তৰ প্ৰায় ৫ ইঞ্চি। মহিলাই পুৰুষৰ বীৰ্য খালে কি হয়? উত্তৰ ৰোগ হোৱাৰ সম্ভাৱনা থাকে। সদায় খভোগ কৰিলে কি হয়? উত্তৰ যোনি ঢিলা আৰু বহল হৈ যায়। বন্ধু-বান্ধৱীসকল ভিডিঅ' চাই কেনে পালে? যদি ভিডিঅ'টো চাই ভাল পালে আমাৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। অসমীয়া জিকেবোৰ লৈ আহিম। ধন্যবাদ।